ভিডিঅ'টো বেলেগ বেলেগকৈ পতা হৈছিলে, মই একেলগতে বনাই দিছোঁ আৰু আমাৰ মৰমৰ ৰূপালী বাইদেউৰ কথাবিলাক খুব ভাল লাগিছে। নতুন প্ৰজন্মই এতিয়া গাবলৈ লৈছে, যিটো ঢৌ আহিছে সেই ঢৌত জুবিন উটি বুৰি নগ'লেই হ'ল। সেই ঢৌৱে সেই সেইকাৰণে হাৰ্ট থ্ৰ' য়ং জেনেৰেশ্যনৰ কাৰণে তেওঁ হাৰ্ট থ্ৰ' প্ৰত্যেকৰে মানে বুকুৰ কুটুম আমুঠু বুলি যে কৈছে সেয়া হাৰ্ট থ্ৰ' তেওঁ সকলোৰে বুকুত আঘাত কৰিব পাৰে। কাৰণ প্ৰতিটো গান আপোনালোকে ৰত্নাকৰৰ গানটো শুনিবচোন, মই কিবা শুনি শুনি ক'ব নোৱাৰা হৈ যাওঁগৈ। শুনিছেনে গানটো? ৰাতি ৰাতি মোৰ সপোনবোৰে মোক খেদি ফুৰে, ইমান ধুনীয়া গানটো। জুবিনে এক মুহূৰ্ততে সেই গানটো কৰি দিছে। গতিকে জুবিনৰ কথা কৈ থাকিলে আচলতে শেষ হেল্ল' ফ্ৰেণ্ডছ, মই মমতা আপোনালোকৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনালোকক খুব সুন্দৰ ভিডিঅ' এটা লৈ আহিছোঁ, কাৰণ আমাৰ মৰমৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ সোণাইগুলিতে অকণমান জুবিন দা বুলি কয়, আমাৰ সন্তানৰ নিচিনা। গতিকে আমি জুবিন বুলিয়ে ক'ম, নহয় জানো? জুবিনৰ স্মৃতিত আজি আমি সমবেত হৈছোঁ। মই এইখিনিতে এটা কথা কওঁ, 114খন দেশে আজি অসমক চিনি পাইছে। কাৰ কাৰণে চিনি পাইছে? জুবিন গাৰ্গৰ কাৰণে চিনি পাইছে। আজি আমেৰিকাত জুবিনৰ গান মায়াবিনী, হয়নে নহয়? নেপালত গাইছে, আজি দেখিলোঁ নেপালত গাইছে। পাকিস্তান আমাৰ চিৰশত্ৰু। পাকিস্তানত ইয়ালি গানটো লৈ ক'ব নোৱাৰা হৈছে জুবিনক কান্দি কান্দি চব মানুহবিলাকে। জাগি মাৰি গৈ না মেৰি হাপদুলি বুটলি আন্দোলালি উৰি পাখি। আমাৰ মৰমৰ জুবিন দাৰ গানবিলাক অকণমান গুণগুণালে আমাৰ সাংস্কৃতিক গ্ৰুপে খুব সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিয়া হৈছে। আৰু এয়ে দেখিছে নহয়, আমাৰ সোণাইগুলি ফিল্ডত এমহীয়া শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে খুব সুন্দৰভাৱে। সেইকাৰণে মই আপোনালোকক মাজত অকণমান শ্বেয়াৰ কৰিলোঁ, কাৰণ মই আগৰখিনি দেখাব নোৱাৰিলোঁ, মোৰ অকণমান অহা দেৰি হৈ গৈছে। এয়া দেখিছে নহয়, ইমান সুন্দৰকৈ ৰেলী উলিয়াইছে, কোচত কেঁচুৱা লৈ আহিছে, সকলোবিলাক ওলাই আহিছে। চাওকচোন, জুবিনদাৰ ন্যায়ৰ কাৰণে এতিয়া ইহঁতে সকলোৱে যাব আমাৰ মৰমৰ জুবিনদাৰ সোণাপুৰ ক্ষেত্ৰলৈ। এয়া দেখিছে নহয়, এজন এজনকৈ গৈ আছে আৰু আমাৰ মৰমৰ জুবিনদাক জয়িতা নিদি জয় জুবিনদা কৈ সকলোৱে ওলাই গৈছে। খুব ভাল লাগিছে, সকলোৱে এনেদৰে একতা হৈ থাকিব লাগিব আমি সকলোৱে, নহয় জানো? তেতিয়া আমি জুবিনদাৰ ন্যায় পাম, সকলোৱে ন্যায়ৰ কাৰণে আমি যুঁজিব লাগিব। আৰু এই দেখিছে নহয়, ইমান ভাল লাগিছে, ইমান ভাল লগা এটা মুহূৰ্ত, মোক খুব ভাল লাগিলে, সেইকাৰণে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছে নহয়, কোচত কেঁচুৱা লৈ ওলাই গৈছে বাইকত আমাৰ মৰমৰ জুবিনদাৰ কাৰণে, সকলোৱে একতা হৈ ওলাই গৈছে। খুব ভাল লাগে আৰু এনেদৰে সকলোৱে থাকিব লাগিব, যুঁজিব লাগিব, নহয় জানো? আৰু আজিলৈ আহিলোঁ, মোৰ কিন্তু কথাবিলাক অকণমান ইগন'ৰ কৰিব দেই, মই ইমান ভালকৈ ক'ব নাজানো, যদি ইয়াত কিবা ভুল হয় কিন্তু ক্ষমা কৰিব। আজিলৈ আহিলোঁ, বাই বাই।